ওম শান্তি। আজি 24 জানুৱাৰী 2025 হাকাৰ মুৰলীৰ পৰা কাহিনী। ভগৱানত অপাৰ বিশ্বাসী ৰাধিকা পৰম ভক্ত আছিল। কেইবাজনো গুৰুৰ সান্নিধ্যলৈ আহি তেওঁ ভক্তিৰসত নিমগ্ন হৈছিল, কিন্তু তথাপিও তেওঁ আন্তৰিকভাৱে সন্তুষ্টি লাভ কৰা নাছিল। সৌভাগ্যক্ৰমে এদিন তেওঁ ব্ৰহ্মকুমাৰী আশ্ৰমলৈ আহি 7 দিনীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ল। তাৰ পাছত অহৰহ এই নতুন জ্ঞানৰ মাজত থাকি ৰাধিকাই বহুত আনন্দৰ মাজত থকাৰ সুযোগ পালে। এই নতুন জ্ঞানে যেন ৰাধিকাক বুজাই দিলে, ৰাধিকা, তুমি এতিয়া কেৱল এক পৰমাত্মাৰ শ্ৰীমতত চলিবলৈ লোৱা। তোমাৰ সকলো দায়িত্ব স্বয়ং পৰমাত্মাই চম্ভালি ল'ব। তুমি চলোতে ফুৰোতে, উঠোতে বহোতে, খাওঁতে লওঁতে সকলো সময়তে নিৰন্তৰ পৰমাত্মাক স্মৃতিত ৰাখা। পবিত্ৰতা ধাৰণ কৰা আৰু দেহৰ অভিমান পৰিত্যাগ কৰি আত্মা অভিমানী হ'বলৈ লোৱা। ৰাধিকাই এতিয়া সম্পূৰ্ণৰূপে পৰমাত্মাৰ শ্ৰীমত অনুসৰি জীৱন যাপন কৰিবলৈ লৈছে। তেওঁ আধ্যাত্মিক দৃষ্টি বৃত্তিৰ অভ্যাস কৰি নিজৰ মাজত পবিত্ৰতা ধাৰণ কৰিবলৈ সক্ষম হৈছে। তেওঁ দৈনন্দিন জীৱনৰ প্ৰতিটো কৰ্ম ঈশ্বৰীয় নিয়ম মতে কৰে আৰু কোনো ওলোটা কৰ্মত লিপ্ত নহয়। ফলত সাধাৰণ কৰ্ম কৰিলেও উচ্চ স্থিতিত থাকি তেওঁ ডাবল লাইট হৈ থকাৰ অভ্যাস কৰিবলৈ সক্ষম হৈছে। ওম শান্তি।